কলিতানী বৰুৱানী আহিলেচোন বোলো বহুত দিন যোৱা নাই কলিতানীজনী ঘৰলৈ গৈ আহোচোন ভালেই কৰিলে দিয়ক আপোনালোকৰ বাবুক দেখা নাই যে নাই নেকি আছে তাৰনো কাম কি খোৱা শোৱা আৰু আবেলি হ'লে মোবাইলটো লৈ ওলাই যোৱা কলিতানী নকলেও নহয় পাই আপোনালোকৰ বাবু আগতকৈ কিন্তু বহুত বেয়া হৈ গ'ল গাত গা লাগি গ'লেও মাত এষাৰ নিদিয়ে আৰু এটা ভদেশ্বৰ পুতেক এটা পোনা পুতেক এই দুটাৰ লগত থাকি থাকি সি শিখৰ খাবলৈ শিকিলে আৰু মদ খাই যদি নাজানো আৰু আই মা মোৰ কলা পেণ্টটো ক'ত আছে বাবু তোৰে কথা পাতি আছিলোঁ আমি এনেকৈ থকাতকৈ কাম এটা নকৰ কিয় আপুনি দিব মোক কাম মই ক'ৰ পৰা দিম কাম তই বিচাৰ আকৌ বিচাৰিয়েতো আছোঁ নাপালে কি কৰোঁ আৰু আপোনালোকৰ বেলেগ কাম নাই নেকি এইবোৰ যে আলোচনা কৰি থাকে কাৰ ঘৰ লোৱা ভাল কাৰ ঘৰ লোৱা বেয়া নে চৰকাৰে দৰমহা দি ৰাখিছে আপোনালোকক তই কিন্তু কথাটো বৰ গাত লগাকৈ ক'লি ক'বলৈ বাধ্য হৈছোঁ আপোনালোকৰ কৰ্মকাণ্ড দেখি অলপ সলনি হ'বলৈ শিককচোন বেলেগক ভাল পৰামৰ্শ দিয়ক আমাৰ সমাজখনৰ লগতে ৰাজ্যখনো উন্নতি হ'ব কলিতানী মই আহিছোঁ দেই বৰুৱানী মোৰ লোৱা ধদুৱা হ'ব পাৰে কিন্তু এইকেইটা কথা সঁচা কথাই ক'লে আহিছোঁ জনী